এতিয়া ছাত্ৰ-ছাত্ৰীৰ এটাই প্ৰশ্ন যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফল কেতিয়া ঘোষণা কৰিব। এতিয়া ছাত্ৰ-ছাত্ৰীসকলে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ চিন্তিত হৈ আছে। ইয়াৰ মাজতে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে আহি পৰিছে এটা ভাল খবৰ। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ এটা টুইট কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ ফলাফলৰ চূড়ান্ত তাৰিখ ঘোষণা কৰিছে। এতিয়া মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্টত আহিছোঁ। ইয়াতে এইটো হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ একাউণ্ট। এই বছৰ মেট্ৰিক পৰীক্ষাত বাৰে বাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত ভালদৰে লিখিব পৰা নাই।